श्री कृष्ण शुकंत
মাতৃদৈহিকীর গর্ভজাত মন জখুয়ায় কোমল কোলাত লালিত পালিত হই বৃন্দাবনের মাঝে মাঝে ধেনু সারি বংশের নিশানত গোপীকুল বাউলি করা মই কৃষ্ণ যেতিয়াই এই মায়াময় সংসাৰত অধৰ্মই ধৰ্ম মহাপাপে মহাপুণ্যক গ্ৰাস কৰিবলৈ উচ্যত হয় তেতিয়াই আসুৰিক শক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনাৰ উদ্দেশ্যে যুগে যুগে আমি হওঁ অৱতাৰ আনফালে কুন্দিলৰ ৰাজকুমাৰী ৰুক্মিণী দেৱীয়ে মোক এই স্বামীৰূপে পাবৰ বাবে দিনে ৰাত্ৰিয়ে কৰিছে আৰাধনা ৰুক্মিণীৰ ইচ্ছা আমি অৱশ্যেই কৰিম পূৰণ কিন্তু ৰুক্মিণীৰ মদগৰ্ভী ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ম্বৰ পাতি তেওঁৰ বন্ধু শিশুপালক বৰ বেগেৰে কৰিব নিমন্ত্ৰণ মদগৰ্ভী ৰুক্মবী আৰু শিশুপালৰ গৰ্ভ খৰ্ব কৰি ৰুক্মিণী প্ৰিয়াক মই কৰিম কাৰণ ভকতে হে হৃদি মোৰ জানিবা নিশ্চয় ভকত জনৰ জানা আমি হে হৃদয় মই বিনা ভকতে নিশ্চিন্তে কিছু আন ভকতক পৰে মই নিশ্চিন্ত হোৱান যাওঁ জগতৰ উদ্ধাৰৰ বাবে আৰু ভক্তৰ মংগলৰ বাবে ভক্তিৰ লীলা কৰোঁগৈ আৰম্ভ